আমি উদ্ধৱ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই খেলখনৰ প্ৰতি যোৱা বছৰৰ দৰে এইবেলিও সকলো ৰাইজৰ সহযোগিতা যোৱা বছৰৰ নিচিনা এইবাৰো আমাৰ কালী মন্দিৰ আৰু শ্মশান উন্নতিৰ কাৰণে খেলখন অনুষ্ঠিত কৰিছে। আমাৰ ইতিমধ্যে আমাৰ খেল পৰিচালনা কমিটিৰ সম্পাদক ফণীন্দ্ৰনাথে গোটেইখিনি কথা আপোনালোকক ব্যাখ্যাই কৰিছে। গতিকে আমি সকলোৱে জানো যে আমাৰ শেষ মুহূৰ্তত আমাৰ শ্মশানেই শান্তিৰ ঠাই। গতিকে সেই শান্তিৰ ঠাইখিনি যাতে সুন্দৰভাৱে আমি উপবৰ্ধন কৰিব পাৰোঁ তাৰ কাৰণে আশা ৰাখি এই খেলখন অনুষ্ঠিত কৰা হৈছে। গতিকে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু কালী মন্দিৰৰ আয়োজনতে আজি উপহাৰ কুপনখন আমি অনুষ্ঠিত কৰিলোঁ, কাৰণ তাত অপেনিং কৰিলোঁ আৰু 5টা প্ৰাইজ, 4খন 4 হুইলাৰ আৰু 5 নম্বৰটো হ'ল টিভি এটা। গতিকে সকলো ৰাইজৰ সহায় সহযোগ বিচাৰি আজি অপেনিং কৰিলোঁ আৰু কিয়া চেল্টেছ, ফাৰ্ষ্ট পুৰস্কাৰ কিয়া চেল্টেছ, ছেকেণ্ড পুৰস্কাৰ টাটা পাঞ্চ এখন, 3 নম্বৰ পুৰস্কাৰ হ'ল এল্টো 800, 4 নম্বৰ হ'ল এল্টো 800 আৰু 5 নম্বৰ হ'ল টিভি এটা।